সকল স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি বেলেগ একো ভিডিঅ' নহয়, কিন্তু অন্য এটা কথা কওঁ, যিটো বস্তু ধৰি লওক সঘনাই সুধি থাকে বা আজিকালি আপোনালোকে দেখিছে চাগে সকলো ফালে এই ধৰণৰ বস্তুবিলাকে চলি আছে। ইউটিউবত বিশেষকৈ নহয়, বিশেষকৈ ফেচবুকত। কথা হৈছে আপোনালোকে যেতিয়া ইউটিউব বা ফেচবুক বা ইনষ্টাগ্ৰামৰ কথা মই বিশেষকৈ নকওঁ বাৰু, তাতে ইমান হেৰি নহয়, কিন্তু বিশেষকৈ ইউটিউব তাতোকৈ বেছি ফেচবুকত যেতিয়া আপোনালোকে এটা লেভেল আপোনালোকে পাইগে, তেতিয়া কি হয়, আপোনালোকৰ চেনেলটো বা প্ৰফাইলটো আপোনালোকৰ মনিটাইজ হয়। মনিটাইজ হ'লে আপোনালোকে তাৰ পৰা ইনকাম কৰি থাকিব পাৰে। এতিয়া বস্তুটো হৈছে কেনেধৰণে আপোনালোকে পইচাবিলাক পায়। ইউটিউবত আপোনালোকৰ যেতিয়া এটা আপোনালোকে চেনেল খুলিব, তাতে আগতে 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ৱাটছ আৱাৰ আছিলে। এতিয়া সেইটো ডাইভাৰ্চিফাই কৰি দিছে, 500 ছাবস্ক্ৰাইবাৰ, 3000 ৱাটছ আৱাৰ। ৱাটছ আৱাৰ মানে হৈছে যে আপোনাৰ যিটো ভিডিঅ'টো আপোনালোকে ধৰি লওক 1 মিনিটৰ, 10 মিনিটৰ, 20 মিনিটৰ বা 50 মিনিটৰ যিমানে আপোনালোকে দিছে, সেই তেনেকৈ 1 মিনিট সেইটো মানে ধৰি 3000 হ'ব লাগিব, মানে ঘণ্টা হিচাপত 3000 আৱাৰ্ছ আপোনালোকৰ হ'ব লাগিব। তাৰপিছত আপোনালোকে মনিটাইজ কৰিব পাৰে নিজৰ চেনেলটো। মনিটাইজ কৰিবলৈ আপোনালোকে এপ্লাই কৰিব লাগিব, এডচেন্সৰ একাউণ্ট বনাব লাগিব। অ'কে, তাৰপিছত আপোনালোকৰ ফাৰ্ডাৰ সেইটো প্ৰফাইলটো মনিটাইজ হ'ব। মনিটাইজ হোৱাৰ লগে লগে আপোনালোকে পইচা পায়। পইচাটো যেতিয়া আপোনালোকে পাব, কি হিচাপত পায়? চবতকৈ যিটো পইণ্ট মনিটাইজেশ্যনৰ ক্ষেত্ৰত যে আপোনাৰ পইচা কিমান সোমাব, সেইটো হৈছে আপোনালোকৰ ৱাটছ আৱাৰৰ ওপৰত। অৰ্থাৎ আপোনাৰ দিনটোৰ যদি আজি ৱাটছ আৱাৰটো ধৰি লওক 200 আৱাৰ্ছ হৈছে, 200 আৱাৰ্ছত আপোনালোকৰ পইচাটো কিমান হ'ব, বা 300 আৱাৰ্ছৰ কিমান হ'ব। ভিউটোৱে মানে ইমান বেছি পটককৈ মেটাৰ নকৰে। মেটাৰটো হৈছে আপোনালোকৰ ৱাটছ আৱাৰৰ ওপৰত, বাঢ়িব নে কমিব। তাৰোপৰি আপোনালোকৰ যিটো মানে পইচা হয়, সেই পইচাটো প্ৰত্যেক 1000 ভিউজ ওপৰত আহে, 1000 ভিউৰ ওপৰত আপোনালোকৰ আহে। ভিউটো সেই জেগাটোত আপোনালোকৰ কাউণ্ট কৰা হয়। 1000 ভিউজত ধৰি লওক কেতিয়াবা আপোনাৰ 16 টকা হ'ব পাৰে, 20 টকা হ'ব পাৰে, 30 টকা, 40 টকা তেনেকুৱা হ'ব পাৰে। আৰু চবৰে বেলেগ বেলেগ থাকে। ৰীলৰ ভিউৰ পইচাটো বেলেগ, লাইভ ভিডিঅ'ৰ পইচাৰ হেৰিটো বেলেগ, বা ধৰি লওক নিজৰ আপোনালোকৰ যিবিলাক নৰ্মেল ভিডিঅ' দিয়ে সেইবিলাকৰ পইচাটো বেলেগ হয়। চ' মিনিমাম 16 টকাৰ পৰা আপোনালোকৰ আপ টু 35, 40, 50, 60 তেনেকুৱালৈকে আপোনালোকৰ যাব পাৰে ইন চাম কেচেছ। এতিয়া এই যিটো বস্তু হয়, এইটো আপোনালোকৰ সোমাই থাকে গৈ $100 যেতিয়া আপোনালোকৰ হয়, তেতিয়া আপোনালোকৰ পে'মেণ্ট হয়। যদি এই মাহটোত আপোনালোকৰ $100 যিটো হ'ব লাগে, সেইটো যদি নহয়, তেতিয়া আপোনালোকৰ সেই পে'মেণ্টটো ৰখি যাব। আৰু নেক্সট মাহত আপুনি যেতিয়া $100 কমপ্লিট কৰিব, তাৰ পিছত আপোনালোকে সেইটো পাব। কিন্তু ইয়াতে বহুতখিনি মানুহে ধৰি লওক ইউটিউবত তেনেকৈ ইনকাম কৰি আছে। এতিয়া আহোঁ ফেচবুকলৈ। ইউটিউবটো বাৰু অলপ যেন তেন চলি যায়, কিন্তু ফেচবুকত বস্তুটো হৈছে কি, মই কথাটো কেলৈ কৈ আছোঁ, মই সেইকাৰণে কৈ আছোঁ। ফেচবুকটো হৈছে কি, ফেচবুকত তাতকৈ অলপ আপোনালোকৰ টান। তাতে আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন বুলি এটা আপোনালোকৰ ছেটিংছ আছে। আগতে আপোনালোকৰ সেইবিলাক অলপ বেলেগ আছিলে, এতিয়া বৰ্তমান সলনি কৰি পেলাই সেয়া, আগতে বোনাছ দিছিলে, তেনেকুৱা কিবা কিবি আছিলে, এতিয়া কণ্টেণ্ট মনিটাইজেশ্যন হ'ল। কণ্টেণ্ট মনিটাইজেশ্যন আপোনালোকে পাবলৈ হ'লে আপোনালোকে ইণ্টাৰেষ্টেড ছাবমিট কৰিব লাগে, বা কণ্টেণ্ট মনিটাইজেশ্যনৰ এখন ফৰ্ম থাকে, তাতে আপোনালোকৰ চেনেলৰ লিংক দি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰে। যেতিয়া সেইটো এক্টিভ হ'ব, ঠিক সেইদৰে আপোনালোকৰ তাত যেনেকৈ ইয়াত ইউটিউবত পায়, ঠিক সেইদৰে আপোনালোকে ফেচবুকতো আপোনালোকে পইচা পোৱা আৰম্ভ কৰিব, ডলাৰতে সোমাই থাকে। ফেচবুকত আকৌ দুটা বস্তু আছে। যদি আপোনালোকে নিজৰ বেংক দিছে, বেংক এড কৰিলে মিনিমাম জাষ্ট $25 হ'লে আপোনালোকে পইচা পাব পাৰে। কিন্তু ৱায়াৰ ট্ৰান্সফাৰ যদি আপোনালোকে চিলেক্ট কৰিছে, দেন আপোনালোকৰ $100 হ'লেহে আপোনালোকৰ ট্ৰান্সফাৰ হ'ব। এতিয়া মই বস্তুটোত আহোঁ, এই যি ফেচবুক বা ইউটিউব, এইবিলাক আপোনালোকৰ স্থায়ী বস্তু নহয়। কালিলৈ যদি ছাৰ্ভাৰ ক্ৰেছ হয় বা ভাবে যে এই বস্তুটো বন্ধ কৰি দিওঁ, তেনেকুৱা ধৰণৰ কথা হ'লে নতুন কিবা যদি ৱেবছাইট থাকে, সেইবিলাকত আপোনালোকে সকলো গ্ৰ' কৰিব নোৱাৰে পটককৈ। যিকেইজন অলপ ধৰি লওক ভাল ভাল ক্ৰিয়েটৰ আছে, তেওঁলোকে হেৰি কৰিব পাৰিব। চ' এই বস্তুটো মই যিমানখিনি দেখিছোঁ, বহুতে এইটো একেবাৰে প্ৰাইমেৰী কাম হিচাপে লৈ পেলাই বস্তুবিলাক কৰিব ধৰিছে, আৰু বিশেষকৈ ইউটিউবতকৈ বেছি আপোনালোকৰ ফেচবুকত। এতিয়াতো এনেকুৱা ভয় লাগে আপোনালোকে ওলাই যাব নোৱাৰে, কাৰ ভিডিঅ'ত আহি যায় আপুনি ঠিক নাই। তো কথা হৈছে, ইনকাম কৰিব পাৰে, ঠিকেই আছে, এইটো এটা চ'ৰ্চ হয়, ভাল কথা। কিন্তু সেইটো প্ৰাইমেৰী হিচাপে লৈ পেলাই কাম কৰাটো মানে ঠিক নহয়। কাৰণ
বুজি পাইছে বস্তুটো কিন্তু আপুনি যদি ধৰি লওক ষ্টুডেণ্ট হয় আপোনালোকৰ বেলেগ কিবাও কাম কৰি আছে চ' সেইটো মানে অল্টাৰনেটিভ এটা আপোনালোকে ছেকেণ্ড ষ্ট্ৰীম অফ ইনকাম হিচাপে আপোনালোকে ৰাখিব পাৰে বা যিখিনি ষ্টুডেণ্ট আছে ধৰি লওক তেওঁলোকৰ ষ্টাডি ছাপৰ্টৰ কাৰণে তেওঁলোকে সকলোৱে আজিকালি কৰে চ' সেইটো সেই হিচাপে ৰাখিব পাৰে কিন্তু মুখ্য হিচাপে সেই বস্তুটো মানে লোৱাটো সেই বস্তুটো ঠিক নহয় আৰু যেতিয়া আপোনালোকে আমাৰ চেনেল যদি চাই আছে কথা এটা কৈছোঁ মোৰ বা আমাৰ দৰে যিকেইটা ধৰি লওক আছে পঢ়োৱা ক্ষেত্ৰত বা ইনফৰ্মেশ্যন দিয়াৰ ক্ষেত্ৰত চ' এইখিনি যদি চাই আছে আপোনালোকে ডেফিনেটলি প্ৰিপেৰেশ্যন কৰি আছে কিবাৰ ক্ষেত্ৰত চ' যেতিয়াই কৰি আছে মেইন ফ'কাছটো সেইবিলাকত ৰাখিব এইখিনি যিবিলাক হয় ডেফিনেটলি পইচাটো লাগে আপোনালোকে আজি কিবা এটা পষ্ট কৰিছে এইবিলাকৰ ওপৰত আপোনালোকে যদি কিবা এটা ইনকাম যদি আহি আছে ডেফিনেটলি বহুত ভাল কথা আহিলে আপোনালোকৰ সেইটো বস্তু ছাপৰ্ট হয় কিন্তু সেই বস্তুটো মুখ্য হিচাপে লৈ পেলাই বাকী বস্তুবিলাক বাদ দি যদি আপোনালোকে অকল এই বস্তুটোতে লাগি থাকে সেই বস্তুটো ইমান মানে সেই কথাটো ইমান ঠিক নহয় কাৰণ এইবিলাক অনলাইনৰ বস্তু আজি আছে কালি নাই সেইটো কেতিয়া বন্ধ হ'ব কেতিয়া কি হ'ব কেতিয়া তাৰ ৰুলছবিলাক চেঞ্জ হৈ যাব তাৰ RPM ড্ৰপ মাৰিব CPM ড্ৰপ মাৰিব সেইটো আপোনালোকে কেতিয়াও ক'ব নোৱাৰে চ' কৰক কাম কৰক পইচা ইনকাম কৰক বাট মুখ্য যিটো নিজৰ চ'ৰ্চ হিচাপে লৈ পেলাই কাম কৰাটো সঠিক নহয় চ' এইটোৱে বস্তু বাকী ইনকাম দুইটাতে ভাল ইউটিউবতো আপোনালোকে কৰিব পাৰে ফেচবুকতো কৰিব পাৰে যথেষ্ট ভাল আৰু ফেচবুকত ৰিচটো বেছি থাকে বা ফেচবুকত হেৰিখিনি ভাল হয় যোনে কৰিব পাৰিছে এইটো ডেফিনেটলি ভাল কথা চ' এনেকুৱাই এইখিনিয়ে বস্তু খালি এই কথাবিলাক মনত ৰাখিব যাতে প্ৰাইমেৰী নিজৰ চ'ৰ্চ অফ ইনকাম হিচাপে এনেধৰণৰ বস্তুবিলাক যাতে আপোনালোকে হেৰি নকৰে নহ'লে কেতিয়াবা সেইবিলাক প্ৰব্লেম হ'বগৈ পাৰে নিজৰ ফ'কাছটো সদায় ৰাখিব থেংক ইউ